আজি পুৱাই আহিলোঁ মা কালীৰ আশীষ ল'বলৈ আৰু আমাৰ গাঁওখনত যিমানকেইটা কালী মন্দিৰ আছে সেই আটাইকেইটা কালী মন্দিৰৰ ভিতৰতে এই মন্দিৰটো খুব এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত। এয়া চাওক আপোনালোকে দুপিনে আছে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ দুপিনে বৈ আছে, ইয়াৰ মাজতে এইখন পাহাৰ, সেইটো পিনেও আছে নদী আৰু এইটো পিনেও নদী, মাজতে এইটো পাহাৰ এইখন আৰু পাহাৰৰ মাজতে অৱস্থিত হৈছে এয়া মা কালী মন্দিৰ। আৰু আগৰ পিনে আমি গ'লে এখন শ্মশান আমি দেখিবলৈ পাম, হৈছে খুব সুন্দৰ শ্মশান, মানে ইয়াতে খৰি দিলে ডাইৰেক্টলি যিবিলাক লেতেৰা সেইবিলাক ডাইৰেক্ট নদীত পৰি যায়। তো এটা খুব এটা সুন্দৰ পৰিৱেশ মহাবাহু ব্ৰহ্মপুত্ৰ। এয়া হৈছে গণেশ মন্দিৰ আৰু বাৰিষা কালত ইয়াতে আপোনালোকৰ মানে মনসা পূজা অনুষ্ঠিত হয় আৰু সেই ভৰ বাৰিষাত যিসকল আচলতে দেউধা থাকে, গোসাই ধৰা বুলি কয়, সেই দেউধাসকলে এই শিলটোৱে হয়নে সেই শিলটো একজেক্টলি ক'ব নোৱাৰো, কিন্তু এই দুটাৰ এটা শিলৰ পৰা এইটো ন, এইটো শিলৰ পৰাই বাৰিষা জাপ দিয়ে স্নান কৰিবলৈ। চাওক এই ভৰ বাৰিষা, এতিয়াতো বাৰু বাৰিষা আৰু হ'বলৈ বাকী আছে, সেই ভৰ বাৰিষাত এই শিলটোৰ পৰা এই ব্ৰহ্মপুত্ৰত জাপ দিয়ে, আকৌ সাঁতুৰি উঠিও আহে। আৰু এইটো হৈছে একদম ঘোল, একেবাৰে বিৰাট দ, ইয়াত কোনো দিনা পানী নুশুকায় এই শিলটোত। তো সেয়া মাহাত্য কিবা নহয় কিবা আছে আৰু সেয়া হৈছে তাতে মনসা পূজা অনুষ্ঠিত হয় আৰু এই মনসা পূজাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে। এতিয়া আমি যাওঁ, পলম নকৰোঁ, ইতিমধ্যে দেৰি হৈছে, আমি এতিয়া যাম মা কামাখ্যাৰ দুৱাৰলৈকে।